24 হ'ল ইমান দে হ'ল আগতেতো ইমান দে নকৰে ক'ত বা আছেগে ফোন এটাকে কৰোঁ নে কি বাৰু কৰি লওঁ The number you have dialed is currently busy. আহিলে চাগে ক'ত আছিলা নাই এনেই অলপ বজাৰ পিনে ৰখা মই তোমাক পানী আনি দিছোঁ লোৱা নালাগে হ'ব কি হৈছে তোমাৰ নাই একো নাই গা চা বেয়া নেকি নাই তেন্তে মন কেলে মাৰি আছা কি হৈছে সেইটোতো কোৱা এতিয়াতো অন্তত অকণমানতো ফূৰ্তি কৰি থাকা ন এতিয়া চোৱা হওঁ ঘৰখনত অকল আমি দুটাহে এতিয়াতো আমি যিমান যায় তাকে কৰিব পাৰোঁ তোমাৰ এনেকুৱা নালাগেনে যে আমাৰ ঘৰখনত আৰু এজন হ'ব লাগিছিলে যোনজনে আমাক ভাল বেয়া কি কৰিব লাগে কি কৰিব নালাগে সকলোখিনি বিচাৰ কৰিব পৰা তোমাৰ অলপো অনুভৱ নহয়নে এতিয়া আমি সৰু হৈ থকা নাই ন ডাঙৰ হ'লো আমি এতিয়া কি ভুল কৰিম জানো তুমি কোৱা হওঁ তোমাক কথা বুজাই নেকি আৰে মোক কথাটোতো শুনা প্লিজ এখন কি হ'ব তুমি পঢ়া শুনা ছোৱালী জ্ঞানী পঢ়িছোৱা গম পাবা এইবোৰ কি ডিভোৰ্স ডিভোৰ্স কিন্তু কিয় কিয় তুমি এইটো ভালকৈ জানা মই কৰিলো কি এতিয়া জানিও নজনা ভাও নধৰিবা তুমি ভালকৈ জানা যে এইবিলাক কিহৰ কাৰণে হৈছে কি আৰে এইবোৰতো সৰু সুৰা কাজিয়া তাৰ কাৰণে ইমান ডাঙৰ সিদ্ধান্ত কিয় এইবোৰ সিদ্ধান্ত অকণমান ভাবি চিন্তি চোৱা ভাল বেয়া তুমি এইবিলাক ডিচাইড কৰিব নালাগে তুমি নিজৰ মতামতটো জনাবা জনাই মোক ক'বা মোৰ কথাটোতো শুনা প্লিজ এইবোৰ কথা লৈ কিনে মই আৰু তৰ্ক কৰিব নিবিচাৰো তুমি তোমাৰ নিজৰ মতামতটো জনাই কিনে মোক ক'বা हेलो दादा
আচ্ছা কচোন তহঁতৰ খবৰ খাতি কেনেকুৱা চলি আছে তই চব জানিও নজনা ভাৱ কেলৈ জুই আছ তই চব কথাই জানো সকলো কথাই জানো মই তোক তাৰ ককাইক হিচাপে নহয় মই তোক মোৰ নিজৰ বন্ধু হিচাপে সুধিছোঁ কথাটো তহঁতৰ হ'ল কি চা এতিয়া আমাৰ দেউতাই মাক ডিভোৰ্চ দিয়াৰ পিছৰ পৰা মাৰ কাৰণে একমাত্ৰ ময়ে মায়ে সৰুৰ পৰা ইমান কষ্টত ডাঙৰ দীঘল কৰিলে মায়ে কৈছিল যে পঢ়ি শুনি ভাল মানুহ হ আজি যেতিয়া মই ভাল মানুহ হ'লোঁ এতিয়া মই নিজে নিজক এজন মানুহ হিচাপে গঢ়ি তুলিলোঁ আৰু এইটো সময়তে মোৰ ওচৰত মা নাই কাৰ কাৰণে সেইদিনাখন মায়ে মোক কি কৈছিলে জানো বেটা মোক বৃদ্ধাশ্ৰমত থৈ আহিবি গ'ল মই থাকিলে তহঁতৰ অশান্তি হ'ব মই থকাটো তোৰ বোৱাৰী নিবিচাৰে তহঁতি সুখত থকাটোৱে বিচাৰোঁ মই গতিকেলৈ মোক থৈ আহিবি বৃদ্ধাশ্ৰমত মই তাতে থাকি সুখী হ'ম এতিয়া তয়ে কচোন মই ভুল কৰিলোঁ নে শুদ্ধ কৰিলোঁ তই বাৰু ঠিকেই কৰিছ কিন্তু তই টেনশ্যন ল'ব নালাগে ভণ্টিক বাৰু মই বুজাম দাদা চাহ খাবি দাদা তই অলপ তাক বুজাবিচোন সি কি কৰি আছে কি নকয় একো গমেই পোৱা নাই মই কালি আকৌ সি ডিভোৰ্চ পেপাৰ লৈছে মইতো তোক ফোনত চব ক'লোৱেই এতিয়া তই কিবা এটা কৰ যদি কৰ আৰু হয় বাৰু তই চিন্তা কৰিব নালাগে মই তাক কালি বুজালোঁ চব ঠিক হৈ যাব তই টেনশ্যন ল'ব নালাগে সেইবোৰ বাদ দে মাক খবৰ কচোন এইকেইদিন ফোনেই কৰা নাই মই কথাই পাতিব পৰা নাই কোন বুঢ়ীজনী মই বৃদ্ধাশ্ৰম পঠাই দিলোঁ নহয় কি বৌৰ লগত কাজিয়া লাগি থাকে বৌৰ লগত ইমান মিল নহয় সেইকাৰণে মই বুঢ়ীজনীক বৃদ্ধাশ্ৰমত থৈ দিলোঁ কি কৈ আছ তই এইবোৰ পাগল হলি নেকি এইটো বয়সত মাক বৃদ্ধাশ্ৰম পঠাইছ যে তই যেনেকে মৃণালৰ মাকক বৃদ্ধাশ্ৰমত পঠাই দিলি তেনেকে বৌৰ লগত কাজিয়া লাগি থকাৰ কাৰণে ময়ো মাক বৃদ্ধাশ্ৰমত থৈ আহিলোঁ কি কৰি আছা মই জানো তোমাৰ মোৰ ওপৰত খং উঠি আছে মই জনা নজনাকৈ বহুত ডাঙৰেই ভুল কৰিলোঁ ভালে কৰিলা তুমি মোক ডিভোৰ্চ দি মই চাগে তাৰেই যোগ্য প্লিজ মোক ক্ষমা কৰি দিয়া তুমি সঁচাই কৈছানে তোমাৰ হবত ইয়াতকৈ আৰু ডাঙৰ কথা কি হ'ব পাৰে তুমি যে তোমাৰ নিজৰ ভুলখিনি বুজি পাইছা তুমি মোক সঁচাই মাফ কৰি দিছা তেন্তে ব'লা কলৈ বোৱাৰী হৈ যিটো ভুল কৰিছিলোঁ এতিয়া ছোৱালী হৈ মাক লৈ আনোগৈ